धेमाजिनि सिमेन्ट सापरियाव थानाय सिमेन्ट सापरि फरायसालिमायाव आसाम कलेज टीचार एसोसिएशन धेमाजि दाखुवा खना जनेल कमिटिनि बोसोरारि जथुम्मा खुंदों। बे जथुम्माखौ बेखेवनानै होयो सिमेन्ट सापरि फरायसालिमानि प्रिन्सिपाल शचिन दलिया। बोसोरारि जथुम्माजों लोब्बा लाखिनानै बोसोरारि खुगा लाइसि बिकिरेन खौ बेखेवनानै होयो आसाम कलेज टीचार एसोसिएशननि बारग' आफादगिरि बिश्वजित बुबाना। जथुम्मायाव हांख्राय जानाय आलासि महरै आसाम कलेज टीचार एसोसिएशननि आफादगिरि हिमांशु मरल आइजो सेलनि आफादगिरि डक्टर अमिया पात्तर आरो माखासे बिबानगिरिफ्राबो बाहागो लादों। আমি এই সমস্যাবিলাক ইয়াৰ উপৰিও আমাৰ সামাজিক আৰু শৈক্ষিক সাংগঠনিক যিবিলাক আমাৰ প্ৰত্যাহ্বান আছে সেই সমস্ত প্ৰত্যাহ্বানসমূহ আমি দৃঢ়তাৰে বৌদ্ধিকতাৰে সন্মুখীন হৈ অসম কলেজ শিক্ষক সংস্থাই আমাৰ যি স্মাৰক পত্ৰ বিভিন্ন ক্ষেত্ৰত আমি ইতিমধ্যে অসম চৰকাৰক দাখিল কৰিছোঁ আৰু সেই সম্পৰ্কে আনুষ্ঠানিক আলোচনা কেইবালানিও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। গতিকে আমি আমাৰ এই যিবিলাক মহাবিদ্যালয় এই মহাবিদ্যালয়বিলাকক স্থানীয় ৰাইজৰ সম্পদৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাই অসম চৰকাৰক আগভাগ ল'বলৈ আমি আহ্বান জনাইছোঁ। আমি ৰাইজৰ লগত থাকিম, ৰাইজে পতা অনুষ্ঠান প্ৰভিন্সিয়েলাইজ হ'ব পাৰে কিন্তু ৰাইজ অবিহনে চলিব নোৱাৰোঁ। গতিকে এই স্থানীয় অঞ্চলৰ যি উত্তৰণ সামাজিক শৈক্ষিক আৰ্থিক সাংস্কৃতিক বৌদ্ধিক সেই উত্তৰণৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আমাৰ এই যিবিলাক প্ৰভিন্সিয়েলাইজ কলেজ এই কলেজবিলাকে আমি আগবাঢ়ি যাম বুলি আমি বদ্ধপৰিকৰ হৈছোঁ। অসম কলেজ শিক্ষক সংস্থাই সেই নীতি গ্ৰহণ কৰিছে। গতিকে আমি ৰাজহুৱা স্বাৰ্থ সামাজিক স্বাৰ্থৰ যিখন আমাৰ স্মাৰক পত্ৰ সেইখন আমি আগতে চৰকাৰক দিছোঁ। তাৰপিছতে আমাৰ বৃত্তিমুখী যিবিলাক বৃত্তি সম্পৰ্কীয় যিবিলাক আমাৰ বিষয় সেই বিষয়বিলাক সম্পৰ্কে আমাৰ যিবিলাক দাবী দুবা সেইবিলাক আমি উত্থাপন কৰিছোঁ আৰু বিভিন্ন দাবী দুবা ইতিমধ্যে আমাৰ সমাপন হৈছে, সফলভাৱে পৰিসমাপ্তি ঘটিছে। আৰু যিবিলাক আমাৰ এতিয়ালৈকে সফলভাৱে সমাপ্ত হোৱা নাই সেইবিলাকৰ ক্ষেত্ৰত আমাৰ যি প্ৰচেষ্টা সাংগঠনিকভাৱে আমি সেইখিনি বৌদ্ধিকভাৱে আগবঢ়াই লৈ গৈ আছোঁ। ইতিমধ্যে PhD যিটো দৰমহা হ'ব লাগে বা যিটো PhD ডিগ্ৰীৰ যিখিনি সা সুবিধা তাৰ লগত সংলগ্ন হৈ আছে সেই সা সুবিধাখিনিৰ পৰা আমাৰ কলেজ শিক্ষকসকল বঞ্চিত হৈ থকাৰ অন্যতম কাৰণটো এইটোৱেই যে মাজতে 2017 চনত সেই সা সুবিধাখিনি কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে প্ৰত্যাহাৰ কৰিছিলে আৰু সেই প্ৰত্যাহাৰ কৰা যিখন জাননী সেইখন জাননীৰ ভিত্তিতেই সপ্তম দৰমহা আয়োগৰ যি দৰমহা সেই দৰমহা আমাক প্ৰদান কৰা হৈছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া 2018 চনৰ UGC ৰেগুলেশ্যনে পুনৰ আগৰ দৰে সেই সা সুবিধাখিনি MPhil PhD আহৰণ কৰাৰ ক্ষেত্ৰত যদিহে তেখেতৰ নেট স্লেট থাকে তেতিয়াহ'লে অতিৰিক্তভাৱে MPhil PhD ডিগ্ৰী থাকিলে যিখিনি ইনক্ৰিমেণ্ট দিব লাগে সেই ইনক্ৰিমেণ্টখিনিৰ যি সুবিধা সেই সুবিধা প্ৰদান কৰিলে UGCয়ে। আৰু তাৰপিছতে আমি 2019 চনত মেমৰেণ্ডাম আমি ছাবমিট কৰিলোঁ তথ্য সম্বলিত আৰু সেই মেমৰেণ্ডামৰ ভিত্তিত ফাইলটো আমি আগবঢ়াই আছোঁ আৰু কেইবালানিও আলোচনা হৈছে, তথ্য পাতি বিভিন্ন পক্ষৰ পৰা চৰকাৰেও গ্ৰহণ কৰিছে। আমি আমাৰ মহাবিদ্যালয়সমূহত কৰ্মৰত যিসকল শিক্ষক তেখেতসকলৰ MPhil PhD কাৰ কি আছে আৰু সেইখিনি দিব লাগিলে সা সুবিধাখিনি দিবলৈ কিমান পইচা খৰচ হ'ব ইত্যাদি বিতং তথ্য আমি ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনক প্ৰদান কৰিছোঁ। ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে সেই তথ্যখিনি চৰকাৰক দিছে, উচ্চ শিক্ষা বিভাগক, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতো এটা আলোচনা অনতিপলমে অনুষ্ঠিত হ'ব। গতিকে আমি আশাবাদী আমাৰ বিত্ত বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰা নাই, তেওঁলোকে কোনো নেতিবাচক টোকা দিয়া নাই, নোট দিয়া নাই আৰু উচ্চ শিক্ষা বিভাগেও এই ক্ষেত্ৰত কোনো নেতিবাচক তেওঁলোকৰ নোট দিয়া নাই। গতিকে আমি আশাবাদী যে এই সমস্যাটো সমাধান হ'ব। আৰু NPSৰ ক্ষেত্ৰত আমি এটা কথাই ক'ব খোজোঁ যে এই যিটো সমস্যা এই সমস্যাটোৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰি আমাৰ OPSৰ যিটো অৱসৰকালীন যিটো আমাৰ সুৰক্ষা আৰ্থিক সুৰক্ষা শিক্ষক কৰ্মচাৰীসকলে লাভ কৰিব লাগে, গোটেই জীৱন ৰাজহুৱা স্বাৰ্থত চৰকাৰী চাকৰিত নিয়োগ কৰাৰ পিছত অৱসৰৰ পিছত তেওঁলোক যদি আৰ্থিকভাৱে সুৰক্ষিত নহয়, যিটো আমি দেখিবলৈ পাইছোঁ যে আমাৰ একাংশ শিক্ষক কৰ্মচাৰীয়ে ৰিটায়াৰ হোৱাৰ পিছত তেখেতসকলে 800, 1200, 2000 এনেকুৱা ধৰণৰ পেঞ্চন পাই তেখেতসকলে জীয়াটো ভুগিবলগীয়া হৈছে। গতিকে তেনেকুৱা অৱস্থা যাতে নহয় আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ, সেইকাৰণে আমি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু নতুন পেঞ্চন যিটো ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি সেই আঁচনিখন আমি গ্ৰহণ নকৰোঁ বুলি কৈছোঁ। আৰু সেই ক্ষেত্ৰত বৌদ্ধিকভাৱে তাৰ বিভিন্ন দিশ উদঙাই দি আমি কেনেধৰণে আমাৰ যিটো ৰাজহ সেই ৰাজহটো কেনেধৰণে ৰাহি কৰি আমাৰ পেঞ্চনৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায় বা অন্যান্য কি ধৰণে আৰ্থিক নীতি অলপ পৰিৱৰ্তনৰ জৰিয়তে আমাৰ সেই আগৰ সুবিধাটো নিশ্চিত সুবিধাটো পেঞ্চনৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলক দিব পৰা যায়, সেই ক্ষেত্ৰত আমাৰ ইণ্টেলেকচুৱেলি আমাৰ ACTA বা অসম কলেজ শিক্ষক সংস্থাই আমাৰ যি ভূমিকা সেই ভূমিকা পালন কৰি গৈছে আৰু আমি এই ক্ষেত্ৰত
সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা বুলি বৃহৎ এটা সংগঠন আছে সকলো বিভাগৰ যিমান আমাৰ চৰকাৰী কৰ্মচাৰী আছে 5 লাখতকৈও বেছি সেই চৰকাৰী কৰ্মচাৰীসকলৰ দ্বাৰা গঠিত উমৈহতীয়া মঞ্চ হ'ল আমাৰ অসম সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা সেই সন্থাৰ অন্যতম আমি অংশীদাৰ আৰু আমি তেখেতসকলৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ তেখেতসকলক বৌদ্ধিকভাৱে দিহা পৰামৰ্শ প্ৰদান কৰি আমি তেখেতসকলৰ মঞ্চত একেলগে এই দাবীটো উত্থাপন কৰি তেখেতসকলৰ লগত আমি আগবাঢ়ি গৈ সকলো শিক্ষক কৰ্মচাৰীৰ স্বাৰ্থত আমি ঐক্যবদ্ধ সংগ্ৰাম কৰি আমাৰ এই যিটো দাবী OPS পুনৰ প্ৰৱৰ্তন কৰাৰ সেই দাবীটোত আমি সফল হ'ম বুলি আমি আশাবাদী সম্পূৰ্ণ সহায় সহযোগিতা আমাৰ কেন্দ্ৰীয় সমিতিক কৰিম আৰু আমাৰ যিবিলাক স্থানীয় সমস্যা আছে শিক্ষকৰ সমস্যা আছে আৰু ছাত্ৰ ছাত্ৰীৰ সমস্যা আছে এইখিনি একত্ৰিত কৰি সামগ্ৰিকভাৱে সকলো উত্তৰণৰ বাবে আমাৰ মানদলে চেষ্টা কৰিব नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन